মাধৱপুৰ নামৰ এখন গাঁৱত সুৰেশ নামৰ এজন শ্ৰমিক শ্ৰী লক্ষ্মী আৰু কন্যা মিনুৰ লগত বাস কৰিছিল। সুৰেশ কাম কৰাৰ বাবে চহৰত অকলে বাস কৰিছিল। লক্ষ্মী আৰু মিনু গাঁৱত কেইটামান ঘৰত কাম কৰিবলৈ গৈছিল। মা আৰু কন্যা দুয়োজনীয়ে ভগৱান ৰামৰ পৰম ভক্ত আছিল। দুয়োজন পুৱাই পুৱাই গা ধুই পূজা পাঠ কৰে, প্ৰাৰ্থনা কৰিছিল। এদিনা, মা, আমি ভগৱান ৰামৰ ইমান ভক্তি কৰোঁ, কেতিয়াও ভগৱান আমাৰ কথা কিয় নুশুনে? মাজনী, ভগৱান সদায় আমাৰ কথা শুনে, কিন্তু আমি আগৰ জনমত যি কৰ্ম কৰিছোঁ তাৰে ফল আমাকেতো ভোগ কৰিব লাগিব নহয় জানো? তেনেহ'লে ভক্তি কৰাৰ কি লাভ? হ'ব পাৰে ভগৱানৰ আমাৰ ওপৰত দয়া উপজে আৰু আমাৰ জীৱন শুধৰি যায়। কেতিয়াবাতো তেওঁৰ মনত আমাৰ বাবে প্ৰেম উপজিব। ভগৱান ৰাম পঢ়া শুনাটো মোৰ সহায় কৰিব। হয় মাজনী, ভগৱান নিজৰ ভক্তসকলক কেতিয়াও নিৰাশ নকৰে। নিজৰ ভক্তক দুখী দেখা পালে তেওঁৰ মনো বেয়া হৈ যায়। তেওঁতো সুযোগ দেখে কেতিয়া আমাৰ জীৱন অলপমান ভাল হয় আৰু কেতিয়া তেওঁ আমাৰ সহায় কৰিব। মিনুৰ মনত মায়ে কোৱা সেই কথাটো ঠাই কৰি লৈছিল। মিনু পঢ়া শুনাত বৰ চোকা আছিল। নিজৰ ক্লাছত আগৰ পৰাই প্ৰথম স্থান গ্ৰহণ কৰিছিল। তাই নিজৰ সফলতাৰ সম্পূৰ্ণ কৃতিত্ব ভগৱান ৰামক দিছিল। তাই অনুভৱ কৰিছিল কি তাইৰ ওপৰত ভগৱানৰে কৃপা আছে যে তেওঁ তাইক সদায় বাট দেখুৱাই দিয়ে। সহপাঠীসকলে তাইৰ সফলতা লৈ তাইক ঈৰ্ষা কৰিছিল। এবাৰ তাইৰ বান্ধৱীয়ে, কি যে সদায় পঢ়া শুনা কৰি থাকা, হয়তো পঢ়া শুনা নহ'লে ভগৱান ৰাম, ইয়াৰ বাহিৰে তোমাৰ ওচৰত আৰু কোনো কাম নাই নেকি? ব'লা আজি স্কুললৈ নাযাওঁ, মুভি চাবলৈ যাওঁ। মোৰ দেউতা বহুত কষ্টৰে আমাৰ বাবে দুবেলা দুমুঠি খোৱাৰ ব্যৱস্থা কৰে। মই কেনেকুৱাকৈ চিনেমা চাবলৈ যাব পাৰোঁ? মই আৰু মোৰ মা গোটেই দিন কাম কৰোঁ। তেতিয়া গৈ ক'বাত স্কুলৰ ফিজ জমা কৰিব পাৰোঁ। তোমালোক যোৱা, মোক মোৰ অৱস্থাত এৰি দিয়া। গীতা গুচি গ'ল। কিন্তু তেওঁলোক মাজে মাজে তাইক পঢ়া শুনা এৰি ইফালে সিফালে ফুৰিবলৈ যাব কয় আৰু তেওঁলোকৰ লগত খেলিবলৈও কয়। তাই নিজৰ পঢ়া শুনা আৰু প্ৰভু ৰামক এৰি ক'লেও নাযায়। ভগৱান ৰামৰে শৰণত থাকে। সেইবাবে তাইৰ ওপৰত ইমান কথাৰ কোনো প্ৰভাৱ পৰা নাছিল। সদায় পৰিশ্ৰম কৰি পঢ়া শুনা কৰি থাকে। তাইৰ জীৱনৰ অকল এয়াই লক্ষ্য আছিল, পঢ়া শুনা আৰু প্ৰভু শ্ৰীৰামৰ ভক্তি। কেইবছৰমান পিছত যেতিয়া তাইৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰিণাম আহিল, মা, আজি আমাৰ সপোন পূৰণ হৈ গ'ল। প্ৰভু শ্ৰীৰামৰ আমাৰ ওপৰত দয়া হৈছে মা। মই গোটেই জিলাত প্ৰথম স্থান গ্ৰহণ কৰিছোঁ। মই ইউনিভাৰ্চিটিৰ ফালৰ পৰা স্কলাৰশ্বিপো পাম। এতিয়া তোমাক মোৰ ভৱিষ্যতৰ পঢ়াৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই কৈছিলোঁ না কি ভগৱান শ্ৰীৰামৰ নিশ্চয় আমাৰ ওপৰত দয়া হ'বই হ'ব। তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে। স্বামী স্ত্ৰীৰ চকুৰ পৰা আনন্দৰ চকুপানী ওলাইছিল। মা, মই এদিনাখন বহুত ডাঙৰ অফিচাৰ হৈ নিজৰ প্ৰভু শ্ৰীৰাম আৰু তোমালোক দুয়োজনৰ নাম উজ্জ্বল কৰিম। মিনু মনোযোগেৰে পৰিশ্ৰম কৰি থাকিল। এতিয়া সিহঁত দুয়োজনী দেউতাৰ ওচৰত চহৰত বাস কৰিছিল। মিনু কেইজনমান সৰু ল'ৰা ছোৱালীক টিউচন পঢ়াইছিল। তাইৰ মা বেলেগৰ ঘৰত ৰন্ধা বঢ়াৰ কাম কৰিছিল। তাইৰ দেউতা পৰিশ্ৰম কৰি যি অলপ ৰোজগাৰ কৰিছিল সেয়া দিয়ে গোটেই পৰিয়ালৰ সংসাৰ চলি গৈছিল। চহৰত খৰচ বেছি আছিল, কিন্তু ৰোজগাৰো বাঢ়ি গৈছিল। কিন্তু লক্ষ্মী, তাইৰ মা বেছি পৰিশ্ৰম কৰাৰ বাবে বেমাৰ হৈ পৰিছিল। এদিনা, মা, অহা মাহত মোৰ কম্পিটিটিভ এক্সাম আছে। সেয়েহে এতিয়াৰ পৰা মই তোমাৰ কোনো কামত সহায় কৰিব নোৱাৰিম। ঠিক আছে মাজনী, তোমাৰ একো কৰাৰ প্ৰয়োজন নাই। ৰামৰ দয়াত চব হৈ যাব। পিছৰ মাহত তাইৰ এক্সাম হ'ল। কেইমাহমান পিছত যেতিয়া তাইৰ পৰিণাম আহিল, তাই জ্যেষ্ঠ আৰক্ষীৰ বিষয় পদৰ বাবে নিৰ্বাচিত হয়। তাই বৰ আনন্দিত আছিল। সকলোতকৈ আগত তাই দৌৰি মন্দিৰলৈ গ'ল আৰু ভগৱানৰ সন্মুখত জোৰে জোৰে কান্দিলে। হে ভগৱান, আপুনি মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
এতিয়া মই সকলোৰ আগত মোৰ উঠাই জীয়াব পাৰিম। তুমি আমাৰ জীৱন আনন্দৰে ভৰি দিলা। যেতিয়া তাই ঘৰত আহিলে, তাইৰ ভৰি ফুলৰ নিচিনা হালকা আছিল। কিন্তু ঘৰত গৈ তাই দেখিলে যে তাইৰ মাক হস্পিটাললৈ লৈ গৈ আছিল। মা, কি হ'ল তোমাৰ? মিনু তৎক্ষণাত মাৰ লগত হস্পিটালত আহি গ'ল। পিছদিনাই তাইৰ মাক এৰি দিয়া হ'ল। মা যেতিয়া এয়া সুখবৰ শুনিলে, তাইৰ চকুপানী ওলাই গ'ল। নিজৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ বাবে এতিয়া তাই পুলিচ অফিচাৰ হৈ গ'ল। তাইৰ মা-দেউতা এতিয়া আৰু শ্ৰমিক নাছিল। মিনুৱে নিজৰ চাকৰিটো বহুত সততা আৰু ভালদৰে কাম কৰিলে। এতিয়া প্ৰতিদিন ৰাতিপুৱা সিহঁত তিনিওজন বহি ভগৱান ৰামৰ আৰাধনা কৰিছিল। তাৰ পিছতে সিহঁতে ক'ৰবাত ওলাইছিল। এতিয়া সিহঁতৰ জীৱনত কোনো দুখ নাছিল।